और 7 सेंट्रल पे कमीशन की रिकमेंडेशंस को सरकार ने माना है। एग्जिस्टिंग रेट जो 38% है उसको बढ़ाकर 42% कर दिया है, 4% की इसमें वृद्धि की है। हाय बंधु बान्धवीসকল, আপোনালোকে যোৱাকালি গমেই পালে যে কেন্দ্ৰীয় চৰকাৰে তেখেতসকলৰ কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে 4% ডিএ বৃদ্ধি কৰিছে আৰু পূৰ্বতে তেখেতসকলে ডিএ পাইছিলে 38%, এতিয়া সেই ডিএ বৃদ্ধি হৈ গৈ 42% হ'লেগৈ। এতিয়া বন্ধু বান্ধৱীসকল কথা হ'ল যে যেহেতু কেন্দ্ৰীয় চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ বৃদ্ধি কৰিছে, তেন্তে আমাৰ অসম চৰকাৰে এই বিষয়ে কেতিয়া সিদ্ধান্ত ল'ব বা অসমৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিএ 4% কেতিয়া বৃদ্ধি কৰিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে কিছুদিন পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিধানসভাত দিয়া ভাষণত নিশ্চয় শুনিছিলে যে তেখেতে কৈছিলে যে কেন্দ্ৰীয় চৰকাৰে ডিএ দিয়াৰ লগে লগেই অসমৰ কৰ্মচাৰীসকলৰ বাবেও অসম চৰকাৰে ডিএ বৃদ্ধিৰ ব্যৱস্থা কৰে আৰু এইটো আমি দেখিছোঁ যোৱাবাৰত তেনেকুৱা পৰিলক্ষিত হৈছিলে। চ' মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাৰ ওপৰত ভিত্তি কৰি আমি এইটো আশা কৰিব পাৰোঁ যে মাৰ্চ মাহত ডিএ বৃদ্ধিৰ কোনো সম্ভাৱনা নাই যদিও আমি বহাগ বিহুৰ পূৰ্বে আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকললৈ এই ভাল খবৰটো আহিব পাৰে যে এপ্ৰিল মাহৰ পৰাই তেখেতসকলৰ 4% ডিএ বৃদ্ধি কৰা হৈছে। আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰোঁ যে ৰাজ্যৰ কৰ্মচাৰীসকলৰ ডিএ এপ্ৰিল মাহত 4% বৃদ্ধি কৰিলেও আমাৰ যদি ইফেক্টিভ ডেট সেইটো কেন্দ্ৰীয় চৰকাৰৰ নিচিনাই হ'ব, অৰ্থাৎ 1 জানুৱাৰী 2023 চনৰ পৰাই হ'ব আৰু আমি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহৰ এৰিয়াৰ হিচাপে বাকী টকাখিনি লাভ কৰিম। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।